সকলোৱে পাৰ্ট টাইম জব কৰিব বিচাৰে 2 ঘণ্টা 4 ঘণ্টাৰ পাৰ্ট টাইম জব কৰিবলৈ সকলোৱে বিচাৰে কিন্তু কি জব কৰিলে ভাল হয় মই এই ভিডিঅ'টোত দুটা পাৰ্ট টাইম জবৰ বিষয়ে ক'ম সিম্পল হয় এফেক্টিভ হয় আৰু জব সাৰ্চ কৰাটো সহজ হয় আৰু জব পোৱাটো সহজ হয় গতিকে ভিডিঅ'টো চাই থাকক নম্বৰ 1 হৈছে কল চেণ্টাৰ আজিকালি কল চেণ্টাৰ ডিমান্ড বহুত বেছি কাৰণ আজিকালি বহুত হৈছে বিপিও ব্ৰাঞ্চ আছে কনসালটেন্সি অফিস আছে বিভিন্ন অৰ্গানাইজেশনত কল চেণ্টাৰ লাগে প্ৰয়োজন হয় সো আপোনাৰো অপৰচুনিটি আছে তাতে কল চেণ্টাৰবিলাকত পাৰ্ট টাইম জব বিচাৰে 2 ঘণ্টা 4 ঘণ্টাৰ বিচাৰে তাৰ চেলাৰীবিলাকো ঠিকে থাকে 7,000 বা 8,000 চেলাৰী দিয়ে গতিকে 4 ঘণ্টা কাম কৰিলে 7,000 8,000 টকা পালে তো বেয়া নহয় আৰু তাতে কল চেণ্টাৰত এটা বস্তু ভাল কি তাতে কল চেণ্টাৰত কাম কৰিলে 1 বছৰ 2 বছৰ এক্সপিৰিয়েঞ্চ হ'লে কমিউনিকেশ্যন স্কিলটো ভাল হ'ব নিজৰ কমিউনিকেশ্যনটো বেটাৰ হ'লে তাৰ 1 বছৰ চাৰ্টিফিকেটখন বহুত কামত আহিব পিছত মাল্টিনেশ্যনেল কোম্পানীত এপ্লাই কৰিব সুবিধা পাব গতিকে কল চেণ্টাৰত কাম কৰিলে বহুত লাভ হয় নম্বৰ 2 হৈছে ডমিনো পিজ্জা আপুনি ভাবিছে চাগে ডমিনো পিজ্জাত মই জব কৰিম নে হয় ডমিনো পিজ্জা যদি পাৰ্ট টাইম হিচাপে যদি জব কৰিব বিচাৰে ডমিনো পিজ্জাত জব কৰাটো বহুত ভাল হয় কাৰণ ডমিনো পিজ্জাত অনলি 4 আৱাৰ ডিউটি থাকে 8,000 চেলাৰী ডেলিভাৰী বয়ৰ কাৰণে আৰু কাষ্টমাৰ ৰিপ্ৰেজেন্টেটিভৰ কাৰণে সেম কুকৰ কাৰণে সেম গতিকে 4 ঘণ্টা ডিউটি কৰিলে আপোনাৰ 8,000 পালে গতিকে আপোনাৰ ভাল হয় এটা পাৰ্ট টাইম জবৰ কাৰণে